কোৱা মোক কিয় ৰখা আছিলা মোৰ টিউচনলৈ দেৰি হৈছে লিফ্ট দিব পাৰিবা নেকি বেয়া নোপোৱা যদি ঠিক আছে উঠা তেন্তে মন মই যে ইয়ালৈ অহা ইমান যে দেৰি হ'ল মুখেৰে কিবা ক'বা নে ৰ লাগি চাই থাকিবা তুমি মোৰ কাষত থাকিলে মোৰ মুখৰ পৰা একোৱেই নোলায় মাথো তোমাকে চাই থাকিব মন যায় ধেত পাগল তুমিও যে আৰু একেবোৰ কথাকে কৈ থাকা মই সঁচাই পাগল তোমাৰ প্ৰেমত আমাৰ সম্পৰ্কটোৰ কথা যদি কেনেবাকৈ ঘৰত গম পায় আমাৰ কি যে অৱস্থা হ'ব কি হ'ব দেখা যাব পাছত এতিয়া ব'লা ঘৰলৈ যাওঁ মা কোৱা মা মা পানী এগিলাচ লৈ আহ ক'ত ঘূৰি ফুৰিছিলি যোৱা দিনটো তাৰ পাগলৰ দৰে তোৰ নিচিনা ভনীও ঘূৰি ফুৰিব লাগিছা ক'ত গ'লো ভনী লগৰ ছোৱালী হ'লে কৈছা হপায় ভনীয়ে ক'ত গ'ল মোক কৈ থৈ যোৱা নাই তই বিচাৰি আনিবি যা ভনীক হেই মাজনী পাব শান্তি নাই ঐ তই ভনীয়াক আনিব লাগে লাগি নধৰিবি আকৌ জলদি আহিবি কালি আমি লগ কৰা কথাটো মায়ে ঘৰত গম পালে নেকি নাই পোৱা কালি ঘৰ কিমান সময় পালেহি সোনকালে পালোগৈ তোমাক কিবা কৈছে নি ঘৰত নাই কোৱা চালা কালিতো ইমান টাইমতে আহিছিল এতিয়ালৈকে অহা নাই টিউচন যাব আহিলা ন আহিলোঁ পিছে আপুনি ইয়াত আহিছিলোঁ এফালে তুমি যোৱা ফালে যাম যদি মোৰ লগত যাব পাৰিবা আজি নাযাওঁ নেকি পিছে তোমাৰ নামটো সেইদিনাখনি সোধা নহ'ল নহয় মোৰ নাম পম্পী পিছে আপোনাৰ নাম মোৰ নাম ৰজত পিছে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ ইয়াৰ পৰা মাত্ৰ 1 কিলোমিটাৰহে মই মামাৰ ঘৰত থাকিয়ে পঢ়া শুনা কৰোঁ অ' হয় নি ইছ ৰাম মোৰ দেৰিয়ে হৈছে এতিয়ালৈকে এখনো গাড়ী অহা নাই দেৰি হৈছে যদি উঠা মোৰ লগতে আগবঢ়াই দিম অলপ মাজনী তই এইবিলাকত লাগি থাকিলে তোৰ পঢ়া শুনা বৰবাদ হৈ যাব কিনো কৰিলোঁ মইতো সময়মতে পঢ়া শুনা কৰি আছোঁ য'ত ত'ত ল'ৰাৰ লগত চুপতি কৰি থাকিলে দাদাই কেনেকৈ বাই দেখি পাব লাগিলে তোক পিঠি ফালিব আজি বহুত দিনৰ পৰা তোমাক কথা এটা কম ভাবিছিলোঁ কি কথা কোৱাচোন ক'বলৈ অলপ ভয় ভয় লাগিছে কি কথা কৈ দিয়া মনৰ কথা মনত থৈ দিব নালাগে কৈ দিব লাগে মই তোমাক প্ৰথম দেখাৰ পৰা ভাল পাই পেলাইছোঁ কি কথা কৈছা এইবোৰ মইতো তোমাক তেনেকৈ ভবা নাই মইতো তোমাক সদায় দাদা বুলি ভাবি আছোঁ
আজি ল'ৰা এটাৰ লগত হোটেলত দেখি আহিছোঁ। তই ইমান অধৈৰ্য নহবি। ঐ মা কি কৰি আছা? তই আহিলি, তই মাৰক কথা লুকাব পৰা হলি। কি হ'ল মা? কি হ'ল মানে দাদাই কোৱা কথাখিনি সঁচা নে? কি কথা মা? তই কোন ল'ৰাৰ লগত ঘূৰি ফুৰিছ? তই ইয়াক আৰু প্ৰশ্ন সোধাৰ দৰকাৰ নাই। যা ইয়াক ভিতৰত ভৰাই থৈ আৰু ফটো ওলাই যাব নিদিবি। তাত বহি আছ তোক বিচাৰি মই গোটেই হাবাতৰি খাই পৰিছোঁ। কিয়নো বিচাৰি ফুৰিছিলি মোক ক? তই নাজানো নেকি নয়নাক মাকহঁতে চহৰলৈ পঢ়িবলৈ পঠিয়াই দিলে? কি সি মোক কথা এষাৰ নোকোৱাকৈ চহৰলৈ গ'লগৈ নে? তই দুখ নকৰিবি ভাই, তোৰ মনটো বুজাবলৈ তই চেষ্টা কৰ। দুখ নকৰাকৈ কেনেকৈ থাকোঁ? মই ইয়াক বহুত ভাল পাইছিলোঁ, চাগে সিও মোক বহুত ভাল পাইছিল। প্ৰেম এনেকুৱা ভাই, যিটো বিচাৰোঁ ন তাক সহজতে পোৱা নাযায়। তই চিন্তা নকৰিবি, সঁচা ভাল পোৱা কেতিয়া শেষ হৈ নাযায়। তোৰ ওচৰলৈ সি আহিব এদিন।